এয়া আৰু অলপমান শুকান ময়দা দি পেলাই মই এতিয়া ডোটো বনাই ল'ম ধুনীয়াকৈ। মানে ইমানো টান কৰিব নালাগে আৰু ইমানো কোমল কৰিব নালাগে। কোমল কৰি হ'লেও মানে বহুত মানে কোমল আৰু সফ্ট কৰি মই ডোটো এতিয়া মঠি ল'ম। আৰু মই ভিডিঅ' কৰিবলৈ নহ'লেই প্ৰথম অৱস্থাত প্ৰথমতে মই ইয়াত মানে অলপমান পানীত আধা গিলাচ পানীত অলপমান ইষ্ট মই এক্টিভেট হ'বলৈ 10 মিনিটমান সময় ৰাখি দিছিলোঁ আৰু সেই ইষ্ট দিয়া পানীখিনিতে মই 1 চামুচ চেনি আৰু অলপমান নিমখ দিলোঁ। নিমখ আৰু চেনি দি সেইখিনি পানীতে মই এতিয়া এই ময়দাখিনি দি কিনে মঠি আছোঁ আৰু অলপমান মিহি হোৱালৈকে মই মঠি ল'ম। ভালদৰে সফ্ট যেতিয়া হৈ যাব তেতিয়ালৈকে মঠি ল'ম। এয়া চাওকচোন ডোটো ক্ৰমান্বয়ে মিহি হৈ আহিছে আৰু অলপমান মই মঠি ল'ম আৰু তাৰ পাছতে মই এইটো ৰেষ্ট কৰিবলৈ দিম। কমচেও 1.5 ঘণ্টামান সময় মই ইয়াক ৰেষ্ট কৰিবলৈ দিম আৰু টাইটকৈ মানে সাঁফৰখন মাৰি কিনে ৰেষ্ট কৰিব দিম। আপোনালোকৰ লগত যদি এনেকুৱা ধৰণৰ মানে টাইট সাঁফৰ নাথাকে, সাঁফৰ থকা যতন নাথাকে, তেনেহ'লে পলিথিন দি কিনেও টাইট কৰি ৰাবাৰ দি মিঠাই বক্সত যে দিয়ে সৰু সৰু ৰাবাৰবিলাক, তেনেকুৱা ৰাবাৰ দি বান্ধি পুৰা টাইটকৈ 1.5 ঘণ্টামান সময় ৰেষ্ট কৰিবলৈ দিব। মোৰ এতিয়া ডোটো হৈ গ'ল আৰু এইটো এতিয়া মই ঢাকনি মাৰি ৰেষ্ট কৰিব দিম। আৰু এয়া মই ঢাকনি লগাই দিলোঁ আৰু যিটো এইটো ফুটাটো আছে যে এইটো, আৰু এই ফুটাটো মই অলপমান ময়দা মই ৰাখি থৈছোঁ আৰু সেই ময়দাখিনি মই লগাই বন্ধ কৰি দিম যাতে হাৱা সোমাব নোৱাৰে। এয়া চাওকচোন মই অলপমান ময়দা এনেদৰে ফুটাটোত লগাই ফুটাটো বন্ধ কৰি দিলোঁ আৰু এতিয়া মই এইটো 1.5 ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিব দিম। মই ময়দাখিনি মঠিবৰ কাৰণে যি মই ইষ্ট দিছিলোঁ বুলি কৈছিলোঁ, এইটো হৈছে ব্লু বাৰ্ডৰ যিটো ইনষ্টেণ্ট ড্ৰাই ইষ্ট হয়, তাৰে মই সৰু চামুচেৰে 2 চামুচ দিছিলোঁ আৰু এইটোৱে হৈছে ইনষ্টেণ্ট ড্ৰাই ইষ্ট আৰু এইটো দিলে পিজ্জাখন বৰ ধুনীয়াকৈ ফুলি উঠিব। চাই থাকিব ভিডিঅ'টো আৰু যদিহে ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। মই ব্যৱহাৰ কৰা যিটো ইষ্ট হয় সেইটো হৈছে ব্লু বাৰ্ডৰ ইনষ্টেণ্ট ড্ৰাই ইষ্ট আৰু এইটোৰ মই সৰু চামুচেৰে 2 চামুচ দিছিলোঁ। এইটো বহুত ভাল হয়, আগতেও মই ইউজ কৰিছোঁ। পিজ্জাৰ বেষ্ট মানে যিটো বেষ্ট ডোটো ময়দাৰ ডোটো বনাবৰ কাৰণে এইটো ব্লু বাৰ্ডৰ ইনষ্টেণ্ট ড্ৰাই ইষ্টটো মই ব্যৱহাৰ কৰিছোঁ আৰু ইয়াৰ মূল্যও বেছি নহয়, 36 ৰুপিজ হয় চাগে, পাহৰি গৈছোঁ। ইয়াত লিখা আছে, চাই দিছোঁ ৰ'ব। হয়, এয়া 36 ৰুপিছেই হয়। এইটো আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে, বহুত ভাল হয় পিজ্জাটো। আৰু মই ডোটো ব্যৱহাৰ কৰোঁতে দিছোঁ অলপমান বাটাৰ। এইটো নৰ্মেল বাটাৰটোৱে মই ব্যৱহাৰ কৰিছোঁ, কিন্তু সেইখিনি ভিডিঅ' কৰিছিলোঁ, ভিডিঅ'টো কেনেকৈ জানো ডিলিট হৈ গ'ল, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। চ' সেইকাৰণে কৈ দিছোঁ। যিহেতু মই চিকেন পিজ্জা বনাম, তো চিকেন পিজ্জা বনাবৰ কাৰণে মই ইয়াত বনলেছ চিকেন কিছুমান মানে পিজ্জাত দিয়া চাইজত সৰু সৰু টুকুৰা কৰি কাটি অলপমান বইল কৰি ল'ম। এতিয়া মই বনাবলৈ লৈছোঁ এয়া পিজ্জা চচৰ কাৰণে ৰেডি কৰি আছোঁ। এয়া হৈছে 2টা মিডিয়াম চাইজৰ বিলাহী লৈছোঁ আৰু নহৰু আৰু পিঁয়াজ সৰু সৰুকৈ কাটি লওঁ আৰু এয়া সৰু সৰুকৈ পিঁয়াজ, নহৰু আৰু অকণমান জলকীয়া কাটি লৈছোঁ আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ পিজ্জা চচ বনাবলৈ ব্যৱহাৰ কৰিম আৰু ভাজি ল'ম। এয়া পিঁয়াজ আৰু ৰচুন জলকীয়াৰ লগত তেলত দি দিছোঁ আৰু অলপ দি দিম এয়া নিমখ। এয়া মোৰ পিজ্জা চচখিনি ৰেডি হৈ গৈছে আৰু এয়া পিজ্জাত দিবলগীয়া টাফিংছখিনিও মই কাটি ল'লোঁ ধুনীয়াকৈ, বিলাহী আৰু পিঁয়াজ মোৰ তাত দি
মানে বৰ বিশেষ চব্জি নাখায়, চ' এই দুটা দিছোঁ আৰু চিকেনখিনি মই ৰ'ষ্ট হ'বলৈ দিছোঁ। যিখনে হাত ওলাইছে হেই আমি ওকে সাগর পিজ্জা খাই। এয়া মোৰ পিজ্জাটো বেক কৰিবলৈ ৰেডি হৈ গ'ল আৰু এইফালে মই অভেনটো প্ৰি হিট কৰিবলৈ দি থৈছোঁ 10 মিনিটৰ কাৰণে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু ইয়াতে অলপমান মই ব্লেক পেপাৰ পাউডাৰো মই দিছোঁ, ছটিয়াই দিছোঁ। আৰু আমাৰ এয়া পিজ্জা ৰেডি খাবলৈ। খাই লওঁ কেনেকুৱা টেষ্ট হৈছে গম তেতিয়াহে পাম। এইটোহে এনেকুৱা চাইজ 2.5